মালিকে ঘৃণা কৰে। কি ক'ব আৰু ঘৃণা কৰে। দৰিদ্ৰ শ্ৰমিকগৰাকীৰ বাবে ঠেলাই এম্বুলেন্স। ডিজিটেল যুগত এয়া কি? চৰকাৰী চিকিৎসা সেৱা ধোঁৱাচাঙত। এনেদৰে ৰাজপথেদি এগৰাকী অসহায় শ্ৰমিকে নিজৰ পত্নীক চিকিৎসাৰ বাবে উঠাই লৈছে ঠেলাত। যেনে তেনে চিকিৎসালয় পাব লাগে। মৰমৰ পত্নীক বচাবলৈ অপ্ৰাণ চেষ্টা শ্ৰমিকজনৰ। এটা কোম্পানীত 13 বছৰ ধৰি শ্ৰমিক হিচাপে কাম কৰাৰ পিছতো পত্নীৰ চিকিৎসাৰ বাবে গাড়ীৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত কৰিছে এইজন শ্ৰমিকে। দুৰ্ভগীয়া লোকজনে শেষত উপায় নাপাই ঠেলাতে নিজৰ পত্নীৰ জীৱন ৰক্ষাৰ বাবে উন্নত চিকিৎসা সেৱাৰ বাবে এনেদৰে লৈ যোৱা দেখা গ'ল। ধিক মানৱতা। ৰাম ঠেলাত লৈ আছোঁ এই মুৰ্গীৰ এই মাইকীটো লৈ আছোঁ আৰু ইয়াৰ চান্দু নাই চান্দু নাম। কি হৈছে? प्रेशर আছে। हेलो फ्रेंड्स, कैसे हो? मैं इंडियाज ब्यूरो सेंटर 91 से बात कर रहा हूँ, विजय कुमार। हमारे ब्यूरो में इस लड़के ने एड दी है। इनका नाम अमनप्रीत सिंह है और यूके इंग्लैंड में रहते हैं और इंडिया मुंबई से है। আগৰ পৰা একবাৰ তো মেডিকেল লৈছিলোঁ, 2 বাৰ। মালিকে গাড়ী দিয়া নাই? কি কয়? কি ক'ব আৰু ঘৃণা কৰে। বিহাৰী মানুহ। আচ্ছা, পিছত না মানি দিয়ে ঘৃণা কৰে। কি কয় মানে সিটো জানিব লাগে ন। মোৰ নিজৰ লেখা কিবা হৈ গ'লে পিছত আৰু কি হ'ব এইটো। কিমান বছৰ দি কাম কৰি আছে তাতে? 13 বছৰ হৈ নেকি? 13 বছৰ হৈছে অঁ কাম কৰি আছে। মালিকৰ নামটো? এই হৰেণ মাষ্টৰ। হৰেণ ৰবি দাস। ৰবি দাস হয়। চৰকাৰী হস্পিটাললৈ যাম। গাড়ী আছে কিন্তু আহিব লাগে ন। গাড়ীটো লৈ আহিব লাগে, তাতে থাকোঁ আমি। কি নাম মালিকৰ? এই হৰেণ মাষ্টৰ। অঁ, দিয়া নাই আৰু এই কনকে আহি